তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰৰ লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ ২৬ সংখ্যক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ কালি দিনটোত বিয়লিৰ পৰা সন্ধিয়ালৈ মহাবিদ্যালয়খনৰ ১৪টা বিভাগৰ ৪০০ শিক্ষাৰ্থীৰ মাজৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থীৰ গীত নৃত্যৰে জীপাল হৈ পৰিল নিমীয়মান অৱস্থাত থকা বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ। উন্মোচন হ'ল বাণ থিয়েটাৰৰ লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয় শীৰ্ষক গীতৰ বাণীবদ্ধ ৰূপ। শাস্ত্ৰীয় কণ্ঠ সংগীতৰ সৰ্বোচ্চ নম্বৰ পোৱা ২ শিক্ষাৰ্থীক ন্যাসৰ বঁটাও প্ৰদান কৰা হয়। উল্লেখ্য যে এই সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাগমুহূৰ্তত বিগত সময়তে বংকিম শৰ্মাই ৰচনা কৰা বাণ থিয়েটাৰৰ লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয় শীৰ্ষক গীতটিৰ বাণীবদ্ধ ৰূপ আনুষ্ঠানিকভাৱে বুটাম টিপি উন্মোচন কৰে বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাই। আচলতে মুকলি কৰিবলৈ পাইছোঁ, উন্মোচন কৰিবলৈ পাইছোঁ। মই নিজকে বহুত ভাগ্যৱান বুলি ভাবিছোঁ আৰু মই আপোনালোকক সকলোকে আৰু সংগীত বিদ্যালয়ৰ লগতে বাণ থিয়েটাৰৰ সকলোকে মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ। এনেদৰে যেন আৰু আগবাঢ়ি যাওক। ধন্যবাদ। মহাবিদ্যালয়খনৰ কণ্ঠ সংগীত বিভাগৰ শিক্ষক জনপ্ৰিয় সংগীত শিল্পী মনোজ নাথ সুৰাৰোপিত প্ৰতীকী গীত উন্মোচন কৰি বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাই অসমৰ যিকোনো ঠাইলৈ গ'লেই বাণ থিয়েটাৰৰ প্ৰসংগ আৰু তেজপুৰ সংগীত ক্ষেত্ৰৰ প্ৰসংগ বহুতে উত্থাপন কৰাটো গৌৰৱ অনুভৱ কৰোঁ বুলি মন্তব্য কৰে। ইয়াৰ মাজতে শিক্ষাৰ্থীসকলে সমবেতভাৱে পৰিৱেশন কৰে শীৰ্ষক গীতটি। তাতে ধূপ প্ৰজ্বলনত অংশগ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট সাহিত্যিক ডক্টৰ যতীন্দ্ৰ কুমাৰ চৌধাৰীয়েও ভাষণ প্ৰদান কৰা আৰু অধ্যক্ষা কুঞ্জমা বৰদলৈ বৰায়ে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছতে আৰম্ভ হয় শিক্ষাৰ্থীসকলৰ আকৰ্ষণীয় আৰু দৃষ্টিনন্দন সাংস্কৃতিক অনুষ্ঠান।